नोंथांमोनहा जाय लामाखौ नुदों बेयो जाबाय मुख्यमन्त्री नबीकरण बिथांखिनि सिङाव बानायनाय उदालगुरि जिल्लानि बेंबारिनिफ्राय घाग्रा थांनाय लामा। लामाखौ बानायनाया बारा गोबाव जायाखै, नाथाय लामानि थासारिखौ नाय। लामा बानायनायाव मोजां मानदान्दानि बिटुमिन बाहायैनि थाखायनो बानायनायनि उनावनो लामाया गुगादों होनना अजद लाबोदों ओनसोलनि सुबुंफ्रा। সমস্যা এইটো হৈছে আজি 10-12 বছৰ পাছত ৰিপেয়াৰিঙৰ কাম আহিছে শুনি পাইছোঁ আমি। তাতকৈ মানে আমি ভাবিছোঁ ৰাস্তাটো ভালকৈ বনাব বুলি। এতিয়া চাওঁ যে ৰাস্তাৰ অৱস্থা নাই। ৰাস্তা 10 দিনো হোৱা নাই ৰিপেয়াৰিং কৰা, ৰাস্তা উঠি গৈ আছে এতিয়া। এইটো বেংবাৰীৰ পৰা ঘাগৰালৈকে ৰাস্তা, এইটো লিং ৰাস্তা। আৰু আমাৰ 30-40টা গাঁও, আমাৰ মেইন মুখ হ'ল ঘাগৰা বজাৰ। ইয়াতে মেইন মুখ ঘাগৰা বজাৰ, যিহেতু ইয়াতে অলপ ভাল কোৱালিটিৰ হেৰি ইউজ কৰিব লাগিছিল, মেটেৰিয়েল ভাল কোৱালিটি ইউজ কৰিব লাগিছিল। কিন্তু ইয়াতে স্কুলৰো ইয়াতে চাব পাৰি, ইয়াতে স্কুলো আছে আমাৰ সৈনিক বিদ্যালয়। এতিয়া এনেকুৱা হৈ আছে ৰাস্তাত যিমান মেটেৰিয়েল চব উঠি গৈ আছে, ৰাস্তাৰ কোৱালিটি ভাল হোৱা নাই। যিহেতু ৰুলিং চৰকাৰৰ ৰাস্তা, আমি জানো যে এনেকুৱা ৰাস্তা নবনায় আজিকালি। এইটো আমাৰ নুনাই চেৰপাং বিধানসভা সমষ্টি হিচাপে এইটো আমাৰ হেৰি পৰিব, আমাৰ ওদালগুৰি। খবৰ সঞ্জিত তান্তি যেনেকুৱা ঘৰৰ ওচৰতে হয় আমাৰ, তেওঁ চাগে এতিয়ালৈকে অহা নাই, কিন্তু তেওঁ গম পায়, চব কথাখিনি গম পায় এনেকুৱা হৈছে। কিন্তু গোবিন্দ বসুমতাৰী অহাটো উচিত আছিল। আমি বিচাৰোঁ যে আহি অলপ তদন্ত কৰক। लामाखौ बानायनायनि बिबान मोननाय थिकादारा गोसो बायदि लामाखौ बानायदों आरो बे बिथिङाव जायगानि सुबुं थान्दैया जेबो गोसो होयैनिबो अजद लाबोयो जायगानि सुबुंफ्रा। उदालगुरि जिल्लानि बिटिसिनि नुनाय सेरफां बियाब आरो उदालगुरि बिधानसभा बियाब सिंनि बेंबारि इउटि रडनिफ्राय घाग्रा पार्ट 1 बेंबारि टु घाग्रापारासिम थांनाय लामाखौ मुख्यमन्त्री नबीकरण बिथांखिनि सिङाव थिकादार मृण्मय लहकरा 6.59 किल'मिटार गोलाव लामाखौ 1,17,13,000 रांनि बिथांखिजों बानायदोंमोन। मोजां नङै बिटुमिन बाहायनाय आरो साइड बाम्प होआलासिनो लामाखौ फोसाबनानै रायजोफोरखौ थगायनानै गोबां रां जाख्ल'नो नाजादों थिकादारा। दिनैसिम लामा बानायखांनाया 10 सानल' जादों, नाथाय लामानि थासारिखौ नुयोब्ला नोंथांमोनहाबो रागा जोंखांगोन। मैं घागरा प्राइमारी भाइस प्रेसिडेंट सेक्रेटरी हुए, मोर नाम इमरान हुसैन। मैं EPPL पार्टीर मेम्बार हिसापे आसो। लेकिन रास्ताটো হোৱা নাই, এইটো ৰাস্তাটো আৰু ভালকৈ হ'ব লাগে। মই এইটো উন্নতি কৰি আছোঁ আৰু মোৰ যে গোবিন্দ ছাৰৰ লগত মই এইটো যোগাযোগ কৰি আছোঁ কি ৰাস্তাটো ভালকৈ হওক। মই এইটো উন্নতি কৰি আছোঁ আৰু সকলো ৰাইজৰ কাৰণে ভাল হওক বুলি ক'ব লাগে। একো নাই, ৰাস্তাৰ অৱস্থা আপোনালোকে নিশ্চয় দেখা পাব ইয়াত। মই আৰু কি ক'ম, আপুনি দেখাই পাই আছে চাওক ইয়াত এই ৰাস্তাৰ অৱস্থা। মই তেওঁ ক'লো একজনে মৰি আছিল, ইয়াতে মাল পেলাওয়াটো হোৱা নাই, এইটো কৰি দিয়া। তেওঁ ক'লে সন্ধিয়া সময়ত এক ট্ৰেক্টৰ মাল আহি আছে, আইফালে মই ইটো লগাই দিম। তেওঁ পটকছে পলাই গৈছে। এই চাওক না ৰাস্তা, এনেকা আছে, এই চাওক এনেকা আছে ৰাস্তাটো, এই গোটেইখিনি পুৰা এইটো। जाय जायगायाव लामाखौ बिटुमिनजों होनानै रिपेयारिं खालामदों, बे लामायाव बाला अन्थाइयाबो फ्राव फ्राव गुगानानै गोसारनानै दङ, जायनि जाहोनाव ओनसोलनि सुबुंफोरा जेंनायाव गोग्लैदों। मिथिनो हानाय बायदिब्ला घाग्रानि भारतारि फायखि थाग्रा खाथिनि मुख्यमन्त्री नबीकरण बिथांखिनि सिङाव लामा बानायनायाव गोबां सुबुङा जाब्रबथाय जाखांबाय, जाय लामाखौ थिकादार मृण्मय लहकरानो रिपेयारिं खालामदोंमोन। পাব সেইটো কাৰণে বেছি স্পট হেৰি হৈছে, এক্সিডেণ্ট হৈ আছে ইয়াত। যদি এটা দুটা বাইক যায়, টাৰ্ণিং হয়, এইটো টাৰ্ণিঙত যদি ব্ৰেক মাৰিলে স্লিপ খাব, স্লিপ খালে এক্সিডেণ্ট হ'ব। 4জন বোলে এই দাদাৰ ওচৰত, এইটো দোকান হয় দাদাৰ সন্মুখত, এই দোকানৰ সন্মুখত এক্সিডেণ্ট হৈছে। 10 দিনমান হৈছে, 10 দিনত এই অৱস্থা। জেগাত অলপ হেৰি হৈ আছে, চাইডবিলাকো একদম মানে ভাঙি আছে পুৰা। এইবিলাক বস্তু ভালকে তদন্ত কৰিব লাগে, যে ঠিকাদাৰক ক'ব লাগে এনেকা। আমিতো ধৰক কি ক'ম আৰু, যোনে কাম কৰে সেইবিলাক চাব লাগে ভালকে। ৰাস্তাবিলাক কম চম এটলিষ্ট ভাল হ'ব লাগে আমাৰ। আমিতো ডেভেলপমেণ্টে বিচাৰোঁ, আৰু তো বেলেগ বস্তু নিবিচাৰোঁ। बे बिथिङाव सोमोन्दो थानाय बिफान जायगानि EM सन्जित तान्ति आरो MLA गोविन्द चन्द्र बसुमतारीया मा राहा लायो बेखौ ओनसोलनि रायजोफ्रा नेनानै दङ। এইটো কাম হ'ল গোবিন্দ বসুমতাৰীৰ আণ্ডাৰৰ কাম, যিহেতু আমি গম পালোঁ। কাৰণ সঞ্জিত দাৰ আণ্ডাৰত কাম হ'লে তেওঁ আহি এইটো তদন্ত কৰিলে হয়। এইটো গোবিন্দ বসুমতাৰীৰ আণ্ডাৰৰ কাম। গোবিন্দ বসুমতাৰী মানে নিজেই আহি যদি এইটো তদন্ত কৰে, আৰু যোন ঠিকাদাৰ এইটো কৰিছে তাক যিমান সোনকালে পাৰে এই ৰাস্তাটো মেৰামতি আকৌ এবাৰ কৰিব লাগে। আমাৰ হিচাপত এইটো মানে ভাল হ'ব আমাৰ কাৰণে। নহ'লে এতিয়া ইলেকশ্যন আহি আছে, আমিতো একো বিচৰা নাই চৰকাৰৰ পৰা।
আমি বিচাৰিছোঁ যে আমাৰ ৰাস্তা ঘাট ভাল হওক, আমি বিচাৰিছোঁ আমাৰ কমিউনিকেশ্যন ভাল থাকক বুলি। কিন্তু যদি এইটো ঠিক কৰি নিদিয়ে তাৰপিছত আমাৰো হাতত ব্যৱস্থা আছে, আমিও ল'ব পাৰোঁ ব্যৱস্থা। সেইটো আমি ভাবি ৰাখিছোঁ। আমাৰ লগত আছে, আমি চিন্তা চৰ্চা কৰি ভোটটো দিম। আমি যাক ভোটটো দিলে মানে আমাৰ পৰিৱেশটো ভাল হ'ব, আমাৰ পৰিৱেশটো উন্নয়ন হ'ব। আৰু এনেকৈ দুৰ্নীতি কৰি ৰাস্তা বনাই পেলাই পইচা পাতি উঠাই খোৱাৰ যাতে এইবিলাক চক্ৰান্ত নচলে, সেইবিলাক চিন্তা কৰি আমি অহাবাৰ ইলেকশ্যনত আমি নতুনকৈ বিধায়ক বা MP এইবিলাক মানে চিন্তা কৰি ভোটটো দিম। আৰু আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যাতে এই ৰাস্তাটো তদন্ত কৰি ফালে আকৌ নতুনকৈ ৰিপেয়াৰিং কৰাৰ সুযোগ কৰি দিয়ে। কাৰণ ইয়াতে যি ৰাস্তাটো এসপ্তাহ আগত বনোৱা হৈছে, এই শিলবিলাক চব ওলাই গৈছে। ইয়াতে বাইকবিলাক যোৱাৰ সময়ত শ্লিপ হৈ মানুহ পৰি যোৱাৰ সম্ভাৱনা আছে। তেতিয়া যদি কিবা এটা হয় আৰু 2-4জন এনেকুৱা হৈছেও। এতিয়া আমি মানে দাবী জনাইছোঁ সোনকালে এই ৰাস্তাটো বনাব লাগে। আৰু স্কুল আছে, সৰু ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে, সেইবিলাকৰ মানে দৃষ্টি ৰাখি পেলাই যদি ৰাস্তাটো বনাই আমি উপকৃত হ'ম। আৰু যদি নকৰে তেতিয়াহ'লে অহা ইলেকশ্যনত আমি কাক জিতাব লাগে, কাক ভোট দিব লাগে, এইটো আমি সকলোৱে চিন্তা কৰিম। ধন্যবাদ। এনেকা আছে এই স্যার এনেকা আছে রাস্তাতে গোটাইখিনি পুরা